নমস্কাৰ, নতুন ভিডিঅ' এটাৰ জৰিয়তে আজি আপোনালোকক দেখুৱাম ভেৰাইটিজ বগৰী। দৰং জিলাৰ দলগাঁও সমষ্টিৰ অন্তৰ্গত খগজানী গাঁৱত এগৰাকী যুৱকে ২৪ বিঘা মাটিত খেতি কৰি এনেদৰে স্বাৱলম্বী হৈছে। এই মোৰ ইউটিউব চেনেলটোৰ জৰিয়তে আপোনালোকক দেখুৱাব বিচাৰিছোঁ এই বগৰী খেতি দৃশ্য। জৈৱিক পদ্ধতিৰে খেতি কৰি আশাৰ বতৰা কঢ়িয়াই আনিছে দলগাঁৱৰ কৃষক জৰিবালী। দলগাঁও খগজানী গাঁৱৰ জৰিবালী শাক পাচলিৰ লগতে ২৪ বিঘা মাটি জৈৱিক পদ্ধতিৰে উন্নত জাতৰ বগৰী খেতি কৰি দলগাঁও সকলোৰে মন দৃষ্টি আকৰ্ষণ কৰিছে। আহকচোন চাওঁ এই ভিডিঅ'টো। যুৱক জৰীপে অনলাইন যোগে থাইলেণ্ড, অষ্ট্ৰেলিয়ান, বাংলাদেশ, কুৱেইট আদিৰ পৰা ফল বীজ ক্ৰয় কৰিছে। এতিয়া উন্নত জাতৰ ৰঙা আপেলৰ বগৰী খেতি কৰিছে। এই জৰীপে লাখ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে এই বগৰী খেতিৰ জৰিয়তে।